নমস্কাৰ পোনপ্ৰথমে সকলোকে জ্ঞানদীপিকালৈ স্বাগতম জনাইছোঁ। আজি এছাম জিকেৰ ওপৰত 5 নম্বৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আগৰ ভিডিঅ'সমূহ যদি এতিয়াও চোৱা নাই লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, চাই ল'ব পাৰিব। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বলক তেন্তে পলম নকৰাকৈ আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে কোনজন ৰজাই কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল? উত্তৰটো হৈছে নৰনাৰায়ণ। নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটোত আছে আহোমৰ শেষ ৰজা কোন আছিল? উত্তৰটো হৈছে পুৰন্দৰ সিংহ। আহোমসকলৰ শেষ ৰজা আছিল পুৰন্দৰ সিংহ আৰু প্ৰথম ৰজা আছিল চাওলুং চুকাফা। নেক্সট কুৱেশ্যনটোত আছে অসম দিৱস কেতিয়া পালন কৰা হয়? উত্তৰটো হৈছে 2 ডিচেম্বৰ। অসম দিৱস 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যনটোত আছে চুকাফাই সৃষ্টি কৰা পদ দুটা কি কি? উত্তৰটো হৈছে বুঢ়াগোহাঁই আৰু বৰগোহাঁই। চুকাফাই সৃষ্টি কৰা পদ দুটা হৈছে বুঢ়াগোহাঁই আৰু বৰগোহাঁই। দিহিঙীয়া ৰজা বুলি কোনজন আহোম ৰজাক জনা যায়? উত্তৰটো হৈছে চুহুংমুং। দিহিঙীয়া ৰজা বুলি চুহুংমুঙক জনা যায়। নেক্সট কুৱেশ্যনটোত আছে গড়গড়ীয়া ৰজা বুলি কোনজন আহোম ৰজাক জনা যায়? উত্তৰটো হৈছে চুকলেংমুং। গড়গড়ীয়া ৰজা বুলি চুকলেংমুঙক জনা যায়। পিছৰ প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাৰ দিনত প্ৰথম পাইক প্ৰথা চলিছিল? উত্তৰটো হৈছে প্ৰতাপ সিংহ। প্ৰতাপ সিংহৰ দিনত প্ৰথম পাইক প্ৰথা চলিছিল। নেক্সট কুৱেশ্যনটো হৈছে আহোমসকলৰ প্ৰথম বৰবৰুৱা কোন আছিল? উত্তৰটো হৈছে মোমাই তামুলী বৰবৰুৱা। নেক্সট কুৱেশ্যনটো হৈছে ভগনীয়া ৰজা বুলি কোনজন আহোম ৰজাক জনা যায়? উত্তৰটো হৈছে জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহক ভগনীয়া ৰজা বুলি জনা যায় আৰু তেখেতৰ আহোম নামটো হৈছে চুতামলা। নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত শৰাইঘাটৰ যুদ্ধ হৈছিল? উত্তৰটো হৈছে 1671। 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে কোনজন আহোম ৰজাৰ দিনত শৰাইঘাটৰ যুদ্ধ হৈছিল? উত্তৰটো হৈছে উদয়াদিত্য সিংহ। উদয়াদিত্য সিংহৰ ৰাজত্বকালত শৰাইঘাটৰ যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ৰংঘৰ কোনে সজাইছিল? উত্তৰটো হৈছে প্ৰমত্ত সিংহ। ৰংঘৰ প্ৰমত্ত সিংহই সজাইছিল। নেক্সট কুৱেশ্যনটোত আছে কাৰেংঘৰ আৰু তলাতল ঘৰ কোনে বনাইছিল? উত্তৰটো হৈছে ৰাজেশ্বৰ সিংহ। কাৰেংঘৰ আৰু তলাতল ঘৰ ৰাজেশ্বৰ সিংহই বনাইছিল। নেক্সট কুৱেশ্যনটো হৈছে কোনজন আহোম স্বৰ্গদেউৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? উত্তৰটো হৈছে লক্ষ্মী সিংহ। লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভ হৈছিল। কোনজন আহোম স্বৰ্গদেউৰ দিনত মোৱামৰীয়া বিদ্ৰোহৰ সামৰণি পৰিছিল? উত্তৰটো হৈছে কমলেশ্বৰ সিংহ। কমলেশ্বৰ সিংহৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহৰ সামৰণি পৰিছিল। আৰম্ভণি হৈছিল লক্ষ্মী সিংহৰ দিনত। কোনজন আহোম ৰজাই বদন চন্দ্ৰক বৰফুকন হিচাপে নিযুক্তি দিছিল? উত্তৰটো হৈছে চন্দ্ৰকান্ত সিংহ। নেক্সট কুৱেশ্যনটোত আছে মাজুলী চুক্তি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল? উত্তৰটো হৈছে 1563। মাজুলী চুক্তি 1563 চনত স্বাক্ষৰিত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ধনৰ আলি কোনে বন্ধাইছিল? উত্তৰটো হৈছে গদাধৰ সিংহ। ধনৰ আলি গদাধৰ সিংহই বন্ধাইছিল। নেক্সট কুৱেশ্যনটো হৈছে সতী সাধিনী কোনটো ৰাজবংশৰ শেষৰগৰাকী ৰাণী আছিল? উত্তৰটো হৈছে চুতীয়া। সতী সাধিনী চুতীয়া বংশৰ শেষৰগৰাকী ৰাণী আছিল। শেষৰ প্ৰশ্নটো হৈছে আহোম আৰু মোগলৰ শেষৰ যুদ্ধ কোনখন? উত্তৰটো হৈছে ইটাখুলি। আহোম আৰু মোগলৰ শেষৰ যুদ্ধখন হৈছে ইটাখুলি আৰু আহোম আৰু মোগলৰ প্ৰথম যুদ্ধখন হৈছে ভৰালি। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।